নমস্কাৰ, নাথ গড ফাৰ্মিঙলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াতে দেখিছে বিভিন্ন ধৰণৰ ঘাঁহৰ গুটি হয়। এই ঘাঁহবোৰ মই খেতি বৰ্তমান লগাইছোঁ। ইয়াতে আছে মানে মাখন ঘাঁহ আছে, তাৰপিছতে সৰগম চুদান ঘাঁহ আছে। এই ঘাঁহবোৰ বৰ্তমান মই পথাৰত লগাইছোঁ। ঘাঁহবোৰ কি হয়গৈ কি নহয়গৈ সময় পোৱাত মই ভিডিঅ' নিশ্চয়কৈ আপলোড কৰিম। আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। তেতিয়া এই মোৰ কি ৰিজাল্ট হয়গৈ সেইখিনি নিশ্চয়কৈ জানিব পাৰিব। এইখিনি মোৰ ছাগলীখিনি হয়। ছাগলীখিনিৰ কাৰণে মই নতুনকৈ এটা গঁৰাল বনাইছিলোঁ। গঁৰালটো মানে অলপ ডাঙৰকৈ বনাইছিলোঁ। তো গঁৰালটো কেনেকৈ বনালোঁ, কিমানখিনি খৰচ হ'ল, কিমান ডাঙৰকৈ বনালোঁ, এই বিষয়ে ভিডিঅ'টোত মই ভালকৈ ক'ম। আৰু মোৰ পুৰণা ঘৰটো আছিলে, পুৰণা ঘৰটো কেনেকুৱা আছিলে, কিনো অসুবিধা পালোঁ, কিহৰ কাৰণে ঘৰটো বৰ্তমান মই এৰি পেলাই বেলেগ এটা ঘৰ নতুনকৈ বনালোঁ, এই বিষয়ে এই ভিডিঅ'টোত আপোনালোকক মই জনাব বিচাৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ নিশ্চয়কৈ চাই থাকিলে বহুত কিছুমান কথা জানিবলৈ পাব। আহকচোন মোৰ নতুন ঘৰটোৰ বিষয়ে অলপ জনাওঁ। এইটো মোৰ নতুন ফাৰ্ম ঘৰটো হয়। এইটো নতুনকৈ বনালোঁ। এইটো যথেষ্ট লম্বাকৈ বনাইছোঁ, মানে 60 ফুটমান দীঘল দিছোঁ আৰু বহলটো আছে 16 ফুট। এনেকৈ ঘৰটো বনাইছোঁ। এতিয়া ঠাণ্ডা দিন হয়, সেইকাৰণে এইফালে ঘেৰি থোৱা আছে। এই ক'লা পলিথিনতে দিছোঁ, এনেকৈ ওপৰৰ পৰা তললৈকে ঘেৰি দিছোঁ। তলৰখিনি চাংঘৰ হয়, গোটেই তলটো মই টিং দি দিছোঁ। এইফালে চাওক, ইয়াত গোটেই চাঙৰ পৰা তলটো এনেকৈ টিং দি দিছোঁ, যাতে তলৰ পৰা কোনো হাৱা বতাহ সোমাব নোৱাৰোঁ। তো ওপৰত এইখিনি জালি দিয়া আছে। জালি দিয়া আছে মানে কি, ওপৰত এই পৰ্দা আছে। পৰ্দাবোৰ সন্ধিয়া সময় হ'লে তললৈ নমাই দিয়া যায়। এতিয়া দিনৰ ভাগত কাৰণে উঠাই থোৱা হৈ আছে। সেইখিনি ধুনীয়াকৈ নমাই দিয়া যায়। আৰু এইখিনি ইয়াত যে এনেকৈ দিয়া আছে, মানে বাৰিষা সময়ত কি কৰা যাব, ইয়াৰ ভিতৰৰ ফাললৈ দানা দিব পৰা সুবিধা কিবা কৰি দিম, মানে কিবা ৰেক বা কাঠৰ বা টিঙৰে কিবা বনাই দিম, যাতে বাহিৰৰ পৰাই মই ঘাঁহ চাহ ধুনীয়াকৈ দিব পাৰোঁ। সেইকাৰণে এইখিনি বস্তু এনেকৈ ৰখা আছে, যাতে ইয়াত ফাকেদি ধুনীয়াকৈ দিব পাৰিম, মানে ছাগলীয়ে ভিতৰৰ পৰাই খাব পাৰিব। ছাগলীয়ে ভিতৰৰ পৰা খাব পৰা সুবিধা কৰি পেলাই এইখিনি এনেকৈ কৰিছোঁ। এই চাওক, ওপৰৰখিনি মানে এই পৰ্দাবোৰ সন্ধিয়া হ'লে নমাই দিয়া যায়। সেইটো ফাৰ্মৰ বেক ছাইডটো হয়। এনেকৈ পৰ্দাবোৰ মানে দিনৰ ভাগত উঠাই থোৱা যায়। কিছুমানটো বৰ্তমান নমাই দিয়া গৈছে, তো সিফালৰখিনিও নমাই দিয়া যাব। এতিয়া সন্ধিয়া হোৱাৰ লগে লগে নমাই দিয়া যাব। বাকী দিনৰ ভাগত এনেকৈ জাহা তাহাকৈ উঠাই থোৱা যায়। তলত ইয়াত টিং দি দিয়া আছে। টিঙৰ ওপৰত আৰু প্লাষ্টিকো সুকীয়াকৈ দিয়া গৈছে, যাতে ঠাণ্ডা, মানে কোনো ধৰণৰ ঠাণ্ডাবোৰ ভিতৰলৈ যাব নোৱাৰে। সেইধৰণে এনেকৈ টিং দিয়া গৈছে। টিঙৰ ওপৰত আকৌ পলিথিন বা বস্তা চিলাই এনেকৈ দিয়া গৈছে। বিশেষ কোনো খৰচ কৰা নাই, মানে এনেকৈ বাঁহৰে বনাই দিছোঁ, দি পেলাই ওপৰত পলিথিন দি দিছোঁ। বহুত বেছি খৰচ কৰা নাই, মানে ইমান খৰচ কৰিবলৈ মন নাই, কি হয় নাজানো, গতিকে বেছি খৰচ কৰা নাই। এনেকৈ বাঁহৰে বনাই পেলাই ওপৰত পলিথিন দি দিছোঁ। পলিথিনৰ ওপৰত আকৌ চাওক, পলিথিনৰ ওপৰত আকৌ এইভাৱে এয়া পটাখৰি হয়, মৰাপাতৰ, মানে মৰাপাতটো এৰুৱাই দিয়াৰ পিছত যিটো পটাখৰি হয়, পটাখৰিটো ইয়াত এনেকৈ জাপি দিয়া গৈছে। মানে অতি কম খৰচত মই ঘৰটো বনাই উলিয়াইছোঁ। এনেকৈ দিছোঁ। এইটো পটাখৰিখিনি দিলে তেতিয়া ওপৰৰ পৰা বেছি ঠাণ্ডা বা গৰম এনেকৈ ছাগলীয়ে নাপাব। উঠিব পৰাকৈ এনেকৈ এটা ষ্টেপ বনাই দিছোঁ, যাতে ইজিকৈ ছাগলীখিনি ওপৰলৈ উঠিব পাৰে। তলটো দেখিছে ফাক ৰাখি দিছোঁ। লগতে এইখিনি আকৌ অলপ ওখ কৰি দিছোঁ, মানে তলটোৰ পৰা এইখিনি তলটো হয়, এইফালে তলটো হয়। তলৰ পৰা আকৌ এইটো অলপ এটা ষ্টেপ ওখ কৰি দিয়া গৈছে, মানে ওখ কৰি দিছোঁ। কিছুমান ছাগলী তলত থাকিব বিচাৰে আৰু কিছুমান ছাগলী মানে ওপৰত থাকিব বিচাৰে, গতিকে এইটো অলপমান ওখ কৰি দিয়া হৈছে। তো ইয়াৰ পৰা ইয়ালৈ কম নহয় 1 ফুট 1.5 ফুটমান ওখ আছে। সেইটো এক্সট্ৰা ওখ কৰি দিয়া গৈছে। মানে যোনে ওপৰত থাকিব বিচাৰে সিহঁতে ওপৰত থাকিব। এইটো চাৰ মোৰ ভিতৰটো হয়, এইটো ভিতৰটো হয়। এনেকৈ ওখ কৰি দিয়া গৈছে, মানে এইটো দেখিছে ওখ কৰি দিয়া গৈছে। এইটো মেইন চাঙতকৈ সিটো চাং অলপ ওখ কৰি দিছোঁ। আৰু এইটো এনেকৈ বাঁহ ফালি ইয়াত দিয়া গৈছে। ওপৰখিনি আকৌ
এনেকৈ হলা বনাই দিয়া গৈছে, মানে চুচলি বনাই দিয়া গৈছে বাঁহৰে, যাতে ইয়াত আৰামত ছাগলীখিনি থাকিব পাৰে। তলটো আকৌ এনেকৈ দিয়া গৈছে যাতে ইয়াত সিহঁতে হাগিলে কৰিলে বা পায়খানা কৰিলে বস্তু তললৈ সৰি যায়, সেইধৰণে এইটো এনেকৈ বনোৱা গৈছে। মানে বিশেষকৈ মই ছাগলী ঘৰটো বনাইছোঁ কিয় এনেকৈ, বাৰিষা দিনত ছাগলী যাতে বাহিৰলৈ নিনিলেও বা নিব নোৱাৰিলেও ছাগলীখিনি গঁৰালৰ ভিতৰতে ৰাখিব পৰা যায়। তো ইয়াত চব ৰুম বনাই দিছোঁ, এটা এটা ৰুম বনাই দিছোঁ, মানে যাৰ লগত যোনকেইটা মিল পৰে সেইখিনি একেলগে থ'ম, এনেকৈ এটা এটা ৰুম বনাই দিছোঁ। ইয়াত চব ৰুম বনাই দিছোঁ। প্ৰত্যেকতে মানে 10 ফুটৰ মূৰে মূৰে এনেকৈ দৰ্জা দিয়া আছে, 10 ফুটৰ মূৰে মূৰে দৰ্জা দিয়া আছে। 10 ফুট বাই 16 ফুট এটা এটা ৰুম, এইটো 16 ফুট এনেকৈ হ'ল, আৰু এনেকৈ 10 ফুট বাই 16 ফুট এটা এটা ৰুম বনাই দিয়া গৈছে। এইখিনি যে এনেকৈ বনাইছোঁ মানে ইয়াৰ ভিতৰ ফাললৈ মই কিবা দানা পানী দিব পৰা সুবিধা কৰি দিম। ইয়াতে কিবা লগাই দিম, টিঙৰে হওক বা কাঠৰে হওক লগাই দিম, যাতে বাহিৰৰ পৰাই মই দানা পানী দি থাকিব পাৰোঁ, আৰু বাৰিষা দিনত ছাগলীখিনি ইয়াতে খাব পাৰিব। সিহঁতে তলৰ এইবিলাকত আহি পেলাই থাকিবহি, ইয়াতে হাগা মুতা কৰিলে তলত গুচি যাব, আৰু যেতিয়া অকণমান শুব বিচাৰিব, ৰেষ্ট কৰিব বিচাৰিব, তেতিয়া ওপৰখিনিত উঠি পেলাই সিহঁতে ধুনীয়াকৈ শুব পাৰিব। তো ওপৰখিনি বেছি লেতেৰা হৈ নাথাকে, মানে এইখিনি দেখিলে ওপৰখিনি বেছি লেতেৰা হৈ নাথাকে, ছাগলীখিনি তলত থাকিব পাৰিব। এতিয়া সন্ধিয়া সময় হৈছে, 2-এজনী ছাগলী ভিতৰলৈ আহিছে সিহঁতে, যদি এতিয়া ছাগলী ভিতৰত সোমাব সময় হোৱা নাই, তথাপিও সিহঁতে ভিতৰলৈ আহিছে। এইটো মোৰ ছাগলী ঘৰটো হয়, এইটো যথেষ্ট লম্বা, মানে 60 ফুট বাই, এইটো দীঘলে 60 ফুট আছে, 60 ফুট বাই 16 ফুট হয়, মানে যথেষ্ট ছাগলী ইয়াত ধৰিব। বৰ্তমানতো মোৰ ইমান ছাগলী হোৱাগৈ নাই, তথাপিও সোনকালে হোৱাৰ আশা আছে, সেইকাৰণে ঘৰটো ডাঙৰকৈ বনাই লৈছোঁ। বহুত কষ্ট কৰি বনাইছোঁ, কিন্তু বহুত কম খৰচত বনাইছোঁ। এইখিনি বাঁহ দিছোঁ, গোটেইখিনি বাঁহৰেই কৰিছোঁ। এই 2খনমান টিং আছিলে কাৰণে এইকেইটা টিং 200টা লগাইছোঁ, এইটো ভাঙা চিঙা টিং বুলি ক'লেও হ'ল। এই চব বহুত কম খৰচত বনাইছোঁ এনেকৈ এটা ছাগলী ঘৰ, বেছি কোনো খৰচ হোৱা নাই। পুৰণা ছাগলী ঘৰটো হয়, এইটোত 1 বছৰমান ছাগলীবোৰ মই ৰাখিলোঁ, এবছৰমানহে ৰাখিছোঁ, তাতকৈ বেছি ৰখা নাই। ঘৰটো ভালেই হৈ আছে। এইটো ঘৰ মাটিৰ পৰা ওপৰলৈ 4 ফুট আছিলে, ইয়াত এইটো ঘেৰি কৰি থোৱা নাই, কাৰণ ইয়াত ছাগলী ৰখা নাই যেতিয়া মই, ঘৰটো এতিয়া এনেকৈয়ে আছে। এইটো মোৰ পুৰণা ঘৰটো হয়, মোৰ পুৰণা ঘৰটো, পুৰণা মানে এবছৰ পুৰণা ঘৰ, খালি বেছি পুৰণা নহয়। ইয়াত মানে ছাগলীৰ কাৰণে অলপ ঘাঁহ ৰাখিম, ঘাঁহ বন ৰাখিবৰ কাৰণে ঘৰটো মই স্প্ৰে কৰিছোঁ এতিয়া। ইয়াত কিছুমান অলৰেডি মাটিমাহৰ ঘুগুলাটো হয়, বস্তা, এই বস্তা হয়। তো ইফালে মাটিমাহৰ গছবোৰ ৰাখি দিছোঁ এনেকৈ পেলাই, এইখিনি ছাগলীয়ে বৰ ধুনীয়াকৈ খায়। এইটো এটা ডাঙৰ ৰুমেই হয়, 16 বাই 12 এটা ৰুম হ'ব নেকি। এইটো ৰুম এনেকৈ ভৰাই ৰাখিছোঁ গোটেই। এইখিনি মানে বাৰিষা বতৰত খুৱাবৰ কাৰণে বৰ ধুনীয়া কাম আহিব, বাৰিষা ছাগলীয়ে বৰ ভালকৈ খাই থাকিব। বৰ্তমানো খুৱাই আছোঁ, কিন্তু কমাই খুৱাই আছোঁ, আৰু বাৰিষা দিনৰ কাৰণে এইটো একচুৱেলি ৰাখি আছোঁ। এইখিনি গোটেই মাটিমাহৰ গছ হয়, গছবোৰ ৰাখি দিছোঁ। আৰু মাটিমাহৰ গছবোৰ কেনেকৈ খুওৱা যায় মই ভিডিঅ'ত দেখুৱাইছোঁ, হয়তো পাইছে চাগে। এইখিনি মাটিমাহৰ গছখিনি চাওক, এয়া বস্তাটো আছে, বস্তাত মানে অলপ যিবিলাক ঘুগুলা হয়, মানে যিবিলাক সৰু সৰু ঘুগুলা হৈ যায় জাৰতে চালতে ওলাই, এইবিলাক এনেকৈ থৈছোঁ। আৰু এইটো ঘৰটো এতিয়া যথেষ্ট ডাঙৰ হৈ আছে, ইয়াত মই অকল সৰিয়হৰ বাকলটো ৰাখিম বুলি ভাবি আছোঁ। এইটো ঘৰত অকল সৰিয়হৰ বাকলটোহে ৰাখিম, মানে এইটো ছাগলীৰ খাদ্য হ'ব। আৰু তেনেধৰণৰ যদি কিবা শুকান বস্তু পাওঁ মানে ইয়াত ৰাখিম। এই ঘৰটো বৰ্তমান খালী কৰি ৰাখিছোঁ। এইটো ঘৰ আকৌ মই টিঙৰে বনাইছিলোঁ, এই চব টিং দি পেলাই বনাইছিলোঁ, খুটা চুটাবোৰ পকাৰে দিছিলোঁ, মেইন খুটাবোৰ পকাৰে আছে মানে। তথাপি এইটো ঘৰ লাগিবই মোক ছাগলীক খাদ্য পাতি ৰাখিবৰ কাৰণে, নহ'লে অসুবিধা হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।